আপোনাৰ বিশ্বকৰ্মা পূজাৰ কাৰণে আজি মই গাড়ী ধুই মেলি আহি এতিয়া আকৌ ছাগলীক পানী দিব হ'ল। ছাগলীক পানী দিবৰ কাৰণে মই বৰ্তমান সাজু হৈছোঁ। ছাগলীক পানী দিবৰ কাৰণে এতিয়া মই ইয়াত মিনাৰেল মিক্সাৰ মিলাব লাগিব। মিনাৰেল মিক্সাৰ কিমান মিলাওঁ, কেনেকৈ মিলাওঁ, গতিকে আহক ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, স্কিপ নকৰাকৈ চাব, তেতিয়াই গম পাব মিনাৰেল মিক্সাৰ কিমান দিব লাগে। এয়া আপোনালোকে দেখিবলৈ পাইছে মই চৰিয়াত পানী লৈ লৈছোঁ। এয়া হ'ল আপোনাৰ ঘৰত মানে গোটাই থোৱা পানী আৰু এইবিলাক আপোনাৰ কি বুলি কয় চাউলৰ পানীৰ পৰা আদি কৰি এনেকৈ গোটাই থৈছে। মাত্ৰ 5টা ছাগলী আছে। মোৰ বৰ্তমান 5টা ছাগলী আছে। 5টা ছাগলীক এতিয়া 5 চামুচ দিব লাগিব। এনেকৈ 5 চামুচ দিব লাগিব। নিশ্চয় দেখিবলৈ পাইছে। ইয়াত 3 চামুচ হ'ল, 3 চামুচ, 4 চামুচ, মানে এটা চামুচকৈ 5 চামুচ। অকণমান কমাই দিলেও আপোনাৰ একো নাই। তাত আপোনাৰ এইফালে আপোনাৰ দেখিছে এইটো চাৰ্কফল, এইটো চাৰ্কফল। এইটো খোৱালে কি হয়, আপোনালোকৰ গ্ৰ'থটো ভাল হয়। ছাগলী, মতা ছাগলী, মাইকী ছাগলী সকলোকে খুৱাব পাৰে। ইয়াৰ নাম চাৰ্কফল। দেখিবলৈ পাইছে প্ৰায়টো গুড়ৰ দৰে দেখিবলৈ পাইছে। ইয়াৰো তেনেকৈ আপুনি দিব লাগিব প্ৰায় 5 চামুচ, মানে 5টা ছাগলীক 5 চামুচ, এটা ছাগলীক 1 চামুচকৈ দিব লাগে। গতিকে এইটো আহক দি লওঁ। আপোনালোকে এতিয়া দেখিবলৈ পাইছে মিনাৰেল মিক্সাৰ আৰু টটাভিট নামৰ যিটো আপোনাৰ মিনাৰেল মিক্সাৰ হয়, সেইটো মিলাই দিছোঁ। টটাভিট নামটো হ'ল টটাভিট মিনাৰেল মিক্সাৰ। বহুত ভাল হয়, বহুত মানে মোৰ এতিয়া এমাহমান হৈছে আৰু ব্যৱহাৰ কৰি আছোঁ। বহুত ভাল মানে ফলাফল পাইছোঁ। প্ৰায় গ্ৰ'থটো ধুনীয়া হৈ আছে ছাগলীকেইজনী। আৰু লগতেতো আপোনালোকে দেখিবলৈ পালে চাৰ্কফল মিলাই দিছোঁ। চাৰ্কফলটো আপোনাৰ গুড়ৰ টাইপৰ, মানে আমাৰ ধৰক এইটো যিটো লেলুৱা গুড় হয় তেনেকুৱা টাইপৰ। আৰু তেনেকৈ এইখিনি মিলাব লাগিব। ঘুটি দেখিবলৈ পাইছে ছাগলীটোক মই আনি দিলোঁহি। আটাইকেইটাকে দিব লাগিব। এতিয়া ইয়াক দি লৈছোঁ প্ৰথম। তেনেকৈ মানে আপোনালোকে দিব লাগিব। প্ৰথম ইয়াত নিমখ আপুনি মানে পানীৰ পৰিমাণ চাই নিমখটো দিব লাগিব। আৰু নিমখটো দিয়াৰ পিছত মিক্স কৰি আমত দি দিলেই হৈ গ'ল। একচুৱেলি কিছুমানে আকৌ দানাৰ লগত মিক্স কৰিবলৈ কয়, কিন্তু দানাৰ লগত ভালকৈ মিক্স নহয়। সেইটো কাৰণে পাউডাৰ জাতীয় বস্তু যে, সেইটো কাৰণে মিক্স নহয়। সেইটো কাৰণে মই পানীৰ লগত ধুনীয়াকৈ মিক্স কৰি খুৱাই দিছোঁ। আৰু এনেকৈ আপোনালোকে মোৰ যদি এনেকুৱা ধৰণৰ ভিডিঅ' লাগে কমেণ্ট কৰিব, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। গতিকে আজিলৈ এৰিছোঁ, ইমানতে, ধন্যবাদ।